হাই ফ্ৰেণ্ডছ, মই ৰাজীৱ বৰা আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল কিয় এৰি গ'লা মোক। আজিৰ ষ্টৰিটো আমাৰ মাজলৈ আগবঢ়াইছে ধুবুৰী জিলাৰ পৰা অনিতা শইকীয়াই। তেওঁ নিজৰ জীৱনত ঘটি যোৱা এটা সঁচা কাহিনী আজি আপোনালোকৰ মাজলৈ আগবঢ়াইছে। তেওঁ ষ্টৰিটোৰ এটা নামো দি পঠিয়াইছে। ষ্টৰিটোৰ নাম হৈছে এনেকুৱা ভালপোৱাই মানুহৰ জীৱন শেষ কৰি দিয়ে। তো আহকচোন বন্ধু বান্ধৱীসকল, তেওঁৰ জীৱনত ঘটি যোৱা সঁচা কাহিনীটো আমিও আগভাগ লওঁ। এজনী ছোৱালী আছিল, তাই নিজৰ লাইফটো নিজে বহুত সুখত কটাইছিল। তাই স্কুল লাইফটো শেষ কৰি বেলেগ এখন চহৰত কলেজ পঢ়িবৰ কাৰণে গ'ল আৰু তাতে তাই কলেজ লাইফটো আৰম্ভণি কৰিলে। আৰু সেইখন কলেজতে তাই এটা ল'ৰাৰ প্ৰেমত পৰিলে। ল'ৰাটো অলপ বদমাছ টাইপৰ আছিল, কিন্তু আজিকালি ছোৱালীয়েতো সেই তেনেকুৱা বদমাছ ল'ৰাকেই ভাল পায়। ছোৱালীজনীয়ে সেই ল'ৰাটোক ভাল পাবলৈ ল'লে। 3 মাহমান ঠিকে থাকেই গ'ল তেনেকৈ। তাৰপিছত ল'ৰাটোৱে ছোৱালীজনীক সন্দেহ কৰিব ল'লে। ল'ৰাটোৱে ছোৱালীজনীক যি টি সৰু সৰু কথাত একেৰাহে গালিয়ে পাৰি থাকিব ল'লে। সেই ল'ৰাটোলৈ কিয় চাইছিলে, সেই ল'ৰাটোৰ লগত কিয় কথা পাতিছিলে, আৰু ক'ৰবাত গ'লেও কাক সুধি গৈছিলে, এনেকুৱাই যি টি সৰু সৰু কথাত ল'ৰাটোৱে ছোৱালীজনীক একেৰাহে গালিয়ে পাৰি থাকিব ল'লে। কিন্তু ছোৱালীজনীয়ে সেইবোৰ কথাত অকণো ধৰি থকা নাছিল। ছোৱালীজনীয়ে ভাবিছিল আমি দুয়োটাকে ভাল পাওঁৱেই যেতিয়া সন্দেহটো থাকিবই। আৰু ছোৱালীজনীয়ে ভাবিছিল আমাৰ ভালপোৱা কেতিয়াবা শেষ হৈ যায় বুলিয়ে সি সন্দেহ কৰে কি জানে। ছোৱালীজনীয়ে সেই বুলিয়ে ভাবি থাকে। ল'ৰাটোৱে ছোৱালীজনীক যিমান গালি পাৰিলেও ছোৱালীজনীয়ে তাক মৰমেৰে বুজায়, আৰু সি একো নুবুজে, একেৰাহে গালিয়ে পাৰি থাকে। ছোৱালীজনীয়ে ল'ৰাটোক সঁচা ভাল পায় আৰু সেইকাৰণে ছোৱালীজনীয়ে একো নকয়। কেতিয়াবা সি তাই ফ্ৰেণ্ডৰ আগতেই গালি পাৰে আৰু তাই ফ্ৰেণ্ডৰ আগতেই তাইক লাজ দিব ল'লে। কিন্তু ছোৱালীজনীয়ে একো নকয়। তাই লাজ অপমান সহ্য কৰি অকল শুনিহে থাকে। এদিন ল'ৰাটোৱে ৰাস্তাৰ মাজত ছোৱালীজনীক বহুত বেয়াকৈ ক'লে, আৰু ছোৱালীজনীয়ে সহ্য কৰিব নোৱাৰি তাকো যেতিয়া কিবাকিবি ক'ব ল'লে, তেতিয়া ল'ৰাটোৱে ৰাস্তাৰ মাজতে তাইক এটা চৰ মাৰি দিলে আৰু তাৰ পৰা গ'লগৈ। ছোৱালীজনীও তাৰ পৰা কান্দি কান্দি গুচি গ'লগৈ। সেইদিনাই ছোৱালীজনীয়ে ভাবিলে তাৰ লগত আৰু মই কথা নাপাতোঁ, আজিৰ পৰা তাৰ লগত কোনো সম্পৰ্ক নাৰাখোঁ। ল'ৰাটোৱে ছোৱালীজনীলৈ ফোন কৰিলে, কিন্তু ছোৱালীজনীয়ে ফোনটো ৰিচিভ নকৰিলে, বাৰে প্ৰতি কাটি দিলে। পিছদিনা ছোৱালীজনী কলেজলৈ গ'ল। যেতিয়া ছোৱালীজনী কলেজৰ পৰা আহিলে, তেতিয়া আকৌ ল'ৰাটোক বাটতে লগ পালে। তেতিয়া ল'ৰাটোৱে তাইক সুধিলে, মোৰ ফোনটো কিয় ৰিচিভ নকৰিলা, কিয় বাৰে বাৰে কাটি দিলা? তেতিয়া ছোৱালীজনীয়ে ক'লে, আজিৰ পৰা আৰু মই তোমাৰ লগত কোনো টাৰ্মছ নাৰাখোঁ, তোমাৰ লগত মই ৰিলেশ্যনত থাকিব নোৱাৰোঁ, মোক পাহৰি যাবা তুমি। সেই বুলি কোৱাৰ লগে লগে ল'ৰাটোৱে ছোৱালীজনীক আৰু এটা জোৰকৈ চৰ মাৰিলে আৰু ক'লে, এনেকৈ তই কেনেকৈ আঁতৰিবি? যেতিয়ালৈকে মই আঁতৰিব নিবিচাৰোঁ তোৰ পৰা, তই মোৰ পৰা আঁতৰিব নোৱাৰ। আৰু তই যদি মোক এৰি বেলেগ আন কাৰোবাকো ভাল পাওঁ, তোকো মাৰিম আৰু তাকো মাৰিম। তোক এনেকুৱা কৰি দিম তই যাতে জীয়াই থাকিব নোৱাৰা হৈ যাবি। এবাৰ কৰিলে ভুল ক্ষমা থাকে, জানি বুজি কৰা ভুলে হৃদয় ভাঙে। এবাৰ কৰিলে ভুল ক্ষমা থাকে, জানি বুজি কৰা ভুলে হৃদয় ভাঙে। গোপনে যদি বুকুৰ ব্যথা বাঢ়ে, বুজনি দিবলৈতো কোনো নাহে। ছোৱালীজনীয়ে বহুত ভয় খালে আৰু
ভয় খাব ল'লে তালৈ। তেতিয়াৰ পৰা ল'ৰাটোৱে ছোৱালীজনীক যলৈ মাতে তালৈকে যাব ল'লে তাই। মানুহৰ আগত তাইক বহুত লাজ দিয়ে আৰু তাই শুনি থাকে অকল, একো ক'ব নোৱাৰে। এদিন এইবোৰ সকলো কথা তাইৰ লগৰ এজনীয়ে গম পালে আৰু তাই ক'লে, তই তাক এৰি নিদিয় কেলে? এৰি দে তাক তই। তেতিয়া ছোৱালীজনীয়ে ক'লে, মই যদি তাক এৰি দিওঁ সি হয়তো মোক মাৰিয়ে পেলাব কিজানি, সি বহুত বেয়া ল'ৰা এটা। তেতিয়া তাইৰ ফ্ৰেণ্ডজনীয়ে তাইৰ বয়ফ্ৰেণ্ডক সকলো কথা খুলি ক'লে আৰু তাইৰ বয়ফ্ৰেণ্ডে ছোৱালীজনীৰ লগত কথা পাতিলে আৰু সি ক'লে, যেতিয়ালৈকে তুমি তাৰলৈ ভয় কৰি থাকিবা তেতিয়ালৈকে তোমাক সি ভয় খুৱাই থাকিব সদায়। তুমি এবাৰ তাৰ লগত ভয় নকৰাকৈ কথা পাতা, তুমি তাক চব কথা কৈ দিয়া, তাৰপিছত যি হয় মই চাই ল'ম। পিছদিনা ছোৱালীজনীয়ে ল'ৰাটোক লগ কৰিবলৈ গ'ল আৰু তাই গৈ ক'লে, আজিৰ পৰা মই আৰু তোমাক ভাল পাব নোৱাৰোঁ। তোমাৰ নিচিনা ফাল্টু এটাক কোনোবাই ভাল পায় নেকি? নোৱাৰোঁ আজিৰ পৰা মই তোমাক ভাল পাব। আৰু মোলৈ আজিৰ পৰা কোনো দিন তুমি ফোন মেছেজ একো নকৰিবা। গুড বাই। এতিয়া ল'ৰাটোৱে ক'লে, কালিৰ চৰকেইটা পাহৰি গ'লেই নেকি? তেতিয়া ছোৱালীজনীয়ে ক'লে, আজি মাৰি দেখুওৱা, মাৰিব পাৰ যদি মাৰ তই। ল'ৰাটোৱে ছোৱালীজনীক চৰ মাৰিবলৈ হাত উঠাওঁতেই ছোৱালীজনীয়ে তাৰ হাতখন ধৰি ল'লে আৰু ওলটাই তাক এটা চৰ মাৰি দিলে। ল'ৰাটোৱে তাইক মাৰিব ল'লে আৰু তেতিয়াই তাইৰ ফ্ৰেণ্ডে পুলিচক লগত লৈ আহিলে আৰু পুলিচে ল'ৰাটোক ধৰি লৈ গ'ল। ছোৱালীজনীৰ ঘৰৰ মানুহে যেতিয়া সকলোবোৰ কথা গম পালে তেতিয়া তাইৰ ঘৰৰ মানুহেও ল'ৰাটোক মাৰিলে আৰু ছোৱালীজনীক আঁতৰাই লৈ আনিলে। ছোৱালীজনীয়ে এতিয়া ধুনীয়াকৈ পঢ়ি আছে, কোনো অশান্তি নাই আৰু কোনো প্ৰব্লেমো নাই। তাই এতিয়া কোনো প্ৰব্লেম নোহোৱাকৈ সুখত পঢ়ি আছে, বহুত সুখত আছে এতিয়া তাই। যিসকল ছোৱালীয়ে এনেকুৱা যন্ত্ৰণাত ভুগি আছে তেওঁলোকক মই এটা কথা ক'ব বিচাৰোঁ, যিসকল ছোৱালীয়ে এতিয়াই তেওঁলোকৰ বয়ফ্ৰেণ্ডৰ পৰা মাৰ খাইছে, চৰ খাইছে, তেওঁলোকে এটা কথা ভাবক যে তাইৰ বয়ফ্ৰেণ্ডে যদি এতিয়াই মাৰিছে তেন্তে তেওঁৰ বিয়াৰ পিছত তেওঁৰ হাজবেণ্ডে কিমান মাৰিব, তেওঁক কিমাননো সুখত ৰাখিব, এইটো তাৰে এটা প্ৰমাণ। তেন্তে ছোৱালী হ'ল বুলিয়ে কি গোটেই লাইফটো মাৰ খাই খাই জীয়াই থাকিব লাগিব নেকি? গোটেই লাইফটো কান্দি কান্দিয়ে জীয়াই থাকিব লাগিব নেকি? এটা কথা মনত ৰাখিব, যিদিনা আপুনি সাহস দেখুৱাব সেইদিনা সকলোৱে আপোনাৰ লগ দিব, কিন্তু সেই সাহসকণ প্ৰথমে আপুনিয়ে দেখুৱাব লাগিব। মই সেইসকল ল'ৰাক ক'ব বিচাৰোঁ যিয়ে নিজৰ গাৰ্লফ্ৰেণ্ডক একেৰাহে গালি পাৰি থাকে, নিজৰ গাৰ্লফ্ৰেণ্ডক একেৰাহে যি টি কথাত চিঞৰি থাকে, বাধা দি থাকে, তেওঁলোকক কৈছোঁ ভালপোৱাত এইবোৰ থাকিবই আৰু ভালপোৱাত সন্দেহ থাকিবই, কিন্তু নিজৰ গাৰ্লফ্ৰেণ্ডক বেলেগৰ আগত সৰু দেখুওৱাটো ভুল কথা। নিজৰ গাৰ্লফ্ৰেণ্ডক বেলেগৰ আগত লাজ দিয়াটো বহুত বেয়া কথা। আৰু যিয়ে নিজৰ গাৰ্লফ্ৰেণ্ডক নাইবা নিজৰ ৱাইফক হাত উঠায় তেওঁ সঁচা ভালপোৱা কি বুজিয়ে নাপায়, সেইকাৰণে তেওঁৰ হাত উঠোৱাত অকণো বেয়া নালাগে। তো বন্ধু বান্ধৱীসকল, ষ্টৰিটো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব।